তো হে দোস্ত ওয়েলকাম টু মাই চ্যানেল দিবাসাম ব্লগ মানে বতৰটো কি ইনষ্টাগ্ৰামৰ ৰিলৰ বাই ট্ৰেন্ডিঙত চলি থকা হৈছে যদি একদিন ৰ'দ দিয়ে মানে ৰ'দ দিয়ে থাকব আৰু যদি বৰষুণ দিয়ে একদম চিৰিয়েলি বৰষুণে দেখুৱাই ইমান দিন হ'লে চাওক বৰষুণ দিয়ে আছে আৰু অৱস্থা নক'ব দৰকাৰ নদীৰ পানী আহি কিবা কিবি হৈ গৈছে বলকচোন অলপ ফুৰি আহোঁ নাকি তো ছাতা তাতা হাতত লৈ পুৰা একদম বিন্দাছ যাওঁ ৰ'ব ছাতাটো আগে টানি লওঁ ৰ'ব তো ছাতা তাতা লৈ বলক আমাৰ বেছি দূৰত নাযাওঁ বোলে বুলিয়ে যাম একলা লগত কায়ো নাই তো মথাৰি এনেকৈ একপাক ফুৰি আহোঁ বলক তোর চাক এই নদীর কি ভয়ানক রূপ দেখছে নাই তোর চাক এইবারে এই নতুনকে বান্ধিছিল রাস্তা একদম পানী বৰষুণ একদম কিবা কৰি পেলাইছে দৰকাৰ নক'ব দৰকাৰ এই জীৱন এই নদী চাক কি ভয়ানক ৰূপত একদম পৰিৱেশ চেছে দিয়ক তো দোস্ত এই চাবচোন এই ৰাস্তা বান্ধবা এসপ্তাহ হোৱা নাই এই ৰাস্তা খহালি গৈছে তো চাওক মই মোৰ ফালৰ পৰা মোৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ দিয়কচোন মই ইমান ডাঙৰো হোৱা নাই বা ইমান জানা হোৱা নাই তথাপিও যিখিনি জানো সেইখিনি কৈছোঁ এই যে মথাউৰি বান্ধে যে মথাউৰিটো এই বাৰিষা কালত বান্ধা বস্তু নহয় মই ভাবোঁ কিয় জানেনে এতিয়া চাব বাৰিষা বান্ধো মানে এই পানী আহিল এই পানী যিটো বহুত আছে ন গাইজ তো এই বাৰিষা কালত বান্ধে এই মথাউৰি চাব মথাউৰিৰ অৱস্থা কেনেকুৱা হৈ গৈছে খান্দি কিবা হৈ গৈছে তো মই মোৰ ফালৰ পৰা বাৰিষা কাম নহয় আচলতে কিবা খলিমিয়া কৰিব লাগে খলিমিয়া পানী চানী নাই বন্ধত খলিমিয়া বান্ধিলে মানে ভাল হয় বস্তুটো এতিয়া বাৰিষা চাব এই সপ্তাহ হোৱা নাই এইটো ৰাস্তাটো বনাব এতিয়া কোনে কয় তো চাপ'জ সেইবাৰো মেধিকুচি মথাউৰি ভাঙি কিমান মানুহৰ কত কি ক্ষতি হ'ল চাব মানুহৰ ক্ষতি হৈ কিবা নাই তো যোৱা বছৰৰ কথা এইটো তো যোৱা বছৰটো গোটেই অসমতে বানপানী হৈছে তো মেধিকুচি ৰাস্তা ভাঙিছে মেধিকুচি ভাঙি এনেকৈ বহুতৰে বহুত ক্ষতি হৈছে গৰু গৈছে ছাগাল গৈছে হাঁহি নদী তেনেকৈ তো এইটোৱে মোৰ ফালৰ পৰা আৰু যদি এইগিলাখান ৰাস্তা বান্ধো বুলি ভাবিছে তো খলিমিহা বান্ধক না বাৰিষা নহয় এই চাওক এই এসপ্তাহ আগে বান্ধা ৰাস্তা কেনেকুৱা লেভেলত ভাঙিব পাৰে চাওক কিমান জোৰে বৰষুণ আহিব লাগিব ইয়াত ইমান ঠাণ্ডা বস্তিলে আৰু নক'ব আৰু হৈছে কি আৰু হৈছে অলপ জাষ্ট আৰু তো দোস্ত বতৰৰ মহিমা আৰু তিৰিৰ মহিমা ধৰবাই নৰা হৈছে মৰতে কিবা ক'বা নোৱাৰে তিৰিটো দাউত দিয়ে ন এই বতৰটো এনেকুৱা হৈছে মইতো দোস্ত বহুত দিন মই ভিডিঅ' দিব পৰা নাই ইউটিউবত নক'ব দৰকাৰ বহুত ঝামেলা হৈ গৈছে কলেজ যাব লাগে কিবা কৰিব লাগে আৰু কামততো আছেই লাগে সৰু সুৰা কিবা কৰিম বুলি ভাবিব আৰু দোস্ত এটা কথা ক'বচোন কাৰ পিনে পানী হৈছে আৰু কাৰ পিনে পানী হ'লে কমেণ্টত ক'ব তো দোস্ত দেখছি না এই মেচিন এতে পৰিয়ে আছে বৰষুণ অহাৰ পৰাই মেচিন বন্ধ হৈ আছে জিংকে মেচিন জোৰ মেচিন তুলি আছে দেখছি না একদম লাগিয়ে আছে এই যাক নদী কেনে বিকা লাগিছে দেখছি না একদম সেই নদী সিদিনা গাড়িছিলোঁ এই নদীত সিদিনা গাড়িছিলোঁ এই এসপ্তাহ হোৱা নাই এই নদীত গাড়িছিলোঁ আৰু আজি আৰু নদী দেখছি কোক লগি গৈছে দেখছি একদম নদী পাৰাখিনি জুম কৰিছে দৰকাৰ ইমান দামী মোবাইল নহয় দিয়ক বস্তু মোৰ একদম বৰষুণ হৈছে দে আৰু কিমান দিয়া ৰে তলৰ পৰা পৰিৱেশ চাওক একদম এই দেখছি এইখন দলং আৰু এই তলত নদীটো এই পানী না কিমান দূৰ পানী যাই আছে একদম এই দক এই ৰাস্তাৰ পৰা কমে দম দিছিলে কাই বল হৈ বুলি উঠিছিল কাই বল আৰু ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু ঘৰৰ পৰা শেষ কৰিলোঁ তো মোৰ ভিডিঅ'তে খিচুৰি আনি দিছোঁ দিয়ক লাইক আৰু ভিডিঅ' নতুন দে বাই টাটা